97 ब्लॉग्सলৈ আপোনাক স্বাগতম। तो कैसे है आप लोग? আজি মই এটা প্ৰেংক কল কৰিম। দাদা আজি কাক প্ৰেংক কল কৰা যায়? ভাবিলোঁ মই এছামিজ মিক্সাৰ আপোনালোকে সকলোৱে চাই ফুকনদাই সকলোকে প্ৰেংক কল কৰি থাকে, তো ফুকনদাকে এটা প্ৰেংক কল কৰি চাওঁ, তাকো টেষ্ট লৈ চাওঁ। তো ঠিক আছে, মই প্ৰেংক কলটো ষ্টাৰ্ট সি বিজি আছে চাগে, মই গম পাওঁ মতে সি বিজি আছে। হেল্ল' ফুকনদাই কৈছে নেকি বাৰু? হয়, মই মানে এই যে ধুবুৰীৰ পৰা কৈছোঁ। মই মানে এটা ছং ৰিলিজ কৰিলোঁ কালি, তো আপুনি এটা কাম কৰিব পাৰিব নেকি? মোৰ ছংটোৰ এটা ইণ্টাৰভিউ ল'ব পাৰিব নেকি? নহয় দাদা, মানে মোৰ ফাৰ্ষ্ট ছং হয়, তো ভালে 2K মান ভিউজ গৈছে এদিনত। অঁ ঠিক আছে দাদা, মানে আপোনাক বহুত দিনৰ পৰা লগ কৰিম বুলি ভাবি আছোঁ। আপুনি বৰপেটাত আছে নেকি? দাদা আপোনাক মই লগ কৰিব পাৰিম নেকি? মোৰ বহুত সপোন দাদা। গুৱাহাটীত আহিলে পাৰিবা দিয়া। দাদা মই গুৱাহাটীত ক'ত যাম? গুৱাহাটীত এইদিনতো নহ'ব বাৰু, গুৱাহাটীত আহিলে আহিব আপুনি যোৰহাটৰ ফালে। দাদা নহয়, মানে এইটো স্বদেশ প্ৰেমী ছং এটা দাদা, যদি আপুনি মোৰ ইণ্টাৰভিউটো ল'ল হয়। ইণ্টাৰভিউ তেনেকুৱা লোৱা বস্তু নহয়। হয় দাদা, আপুনি বিজি আছে নেকি? হয়, মই বিজি আছোঁ এতিয়া একচুৱেলি। অঁ দাদা, আপোনাৰ নেক্সট ভিডিঅ' কেতিয়া পাম? নেক্সট পাব আপোনাৰ মেবি কালি মানে পাব চাগে মেবি। অঁ দাদা, যদি প্লিজ অনুৰোধ এটা কৰিছোঁ, সকলোৱে কৈ আছে ফুকনদাৰ তাতে আপুনি ইণ্টাৰভিউটো দি লওক। নাই, সেইটো মই আপোনাক নিজে পাৰিম ন, আপুনি ফোন কৰিব নালাগে তাৰমানে। নহয় দাদা, যদি আপুনি এটা কিবাকৈ পাৰিল হয়, আপোনাক লাগে মই টকা দিম। মোক টকা নালাগে আপোনাক ধৰি লওক এই কি বোলে মই নিজে ফোন কৰিম আপোনাক। আৰু প্ৰেংক কল নেকি? এইটো প্ৰেংক কল যেনে লাগি আছে মোক। ফুকনদা, মই আতিগুৰে কৈ আছোঁ, মানে এটা ইণ্টাৰভিউত আহিছিলোঁ, তো সি ইণ্টাৰভিউ লওঁতে কয় ফুকনদাক প্ৰেংক কল কৰোঁ নেকি? মানে চবেই কৈ আছে যে কি কয়, তুমি এবাৰ কৰিছিলা, ফুকনদাক এবাৰ প্ৰেংক কল কৰাচোন। মই ক'লোঁ মই দুবাৰকৈ কৰিলে ফুকনদাই বেয়া পাব নেকি? হয় নেকি? মানে এটা ইণ্টাৰভিউত আহিছোঁ, আপোনাৰ নিচিনাই কৰি আছে ছেম, তো তেওঁ কৈ আছে যে ফুকনদাই সকলোৰে লৈ থাকে, তাৰ এবাৰ প্ৰেংক কল লচোন। বেয়া নাপাব দেই, এই কিবা কয় এই যে ফুকনদা, মই চাপৰৰ পৰা 97 ব্লগে এটা বনাবলৈ ওলাইছোঁ, এই যে দাদাৰ লগত এটা ইণ্টাৰভিউ ল'লোঁ, আপোনাকে প্ৰেংক কল কৰিলোঁ, বেয়া পালে নেকি? ঠিক আছে ফুকনদা, ধন্যবাদ দেই। বৰপেটা আহিলে মোক এবাৰ কল কৰিব, মই যাম মানে আপোনাক। তো কেনেকুৱা লাগিল আপোনালোকৰ? নিশ্চয় ভাল লাগিল প্ৰেংক কলটো ফুকনদাক কৰিলোঁ। আপোনালোকে থাম্বনেইল চাই আগতে গম পাইছিল কাক প্ৰেংক কল কৰিম, আৰু মানে মই নাৰ্ভাছ হৈ আছিলোঁ যে দুবাৰকৈ ফুকনদাক কৰিলে মোক ফুকনদাই পিটিব, মই গম পাওঁ। আৰু মই কেইদিনমান আগতে মানে ফুকনদাই বৰপেটাত আহিছিল, মই যাব খুজিলোঁ, কিবা এটা প্ৰব্লেমৰ কাৰণে নহ'ল। বৰপেটা আহিলে এইবাৰ নিশ্চয় আপোনালোকক মোৰ ব্লগত লৈ যাম, আপোনালোকে চাব পাৰিব। আৰু দাদাৰ 97 ব্লগছ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। এইটো আমাৰ লাষ্ট ভিডিঅ' আছিল, প্ৰেংক কল ছেশ্যন এটা ৰাখিছিল, তো বহুত ধুনীয়া হ'ল। আৰু ফুকনদা, যদি আপুনি ভিডিঅ'টো চাই আছে, প্লিজ ক্ষমা কৰি দিব। দাদা কোৱাৰ কাৰণে মই কৰিছোঁ, মই কিন্তু কাকো মানে মই কৰিব খোজা নাই। মোকো ক্ষমা কৰি দিব, ময়ে ৰিকুৱেষ্ট কৰিছোঁ, সেইকাৰণে কৰিছোঁ। তো যদি গাইজ ভিডিঅ'টো ভাল লাগিল, মই ইণ্ট্ৰ'টো দি দিওঁ। যদি গাইজ ভিডিঅ'টো আপোনালোকক ভাল লাগিল, তো তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু টাটা, বাই বাই।